সকলো সাহিত্যপ্ৰেমী ৰাইজক অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম নাৰায়ণপুৰ অধিৱেশনলৈ স্বাগতম জনাইছোঁ। আৰু এই ভিডিঅ'টোত সম্পূৰ্ণ নাৰায়ণপুৰ অধিৱেশনৰ যি আছে যেনেকৈ আয়োজিত কৰিছে সকলোখিনি দেখুওৱা হৈছে, তো চাই যাওক গাইজ। মেইন এণ্ট্ৰেঞ্চ ফালৰ পৰা পূৰা এতিয়া ধুনীয়াকৈ ভিতৰলৈ গৈ আছোঁ। ইমান ধুনীয়া এটা ভিউ। চিৰ চেনেহী মোৰ ভাষা জননী অসম সাহিত্য সভাৰ লগতো আমাৰ ইয়াত চাওক লাখ লাখ মানুহ হৈছে। গ্ৰন্থমেলাৰ গেটখন ইয়াত গোটেই দেখিছে, যিমান এৰিয়াটো গোটেই হৈছে এতিয়া গ্ৰন্থমেলা। এইটো পূৰা ষ্টাৰ্ট কৰিছে চকৰি। আৰু ফাৰ্ষ্ট টাইম সৰ্বানন্দ সোণোৱাল ছাৰক ওচৰৰ পৰা দেখিছোঁ। এটা ধুনীয়া সৌভাগ্যৰ কথা, ইমান ওচৰৰ পৰা চাওক। নমস্কাৰ সকলোকে, আপোনালোক সকলোকে পুনৰ এটা ধুনীয়া ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আপোনালোকক অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম অধিৱেশনলৈ স্বাগতম জনাইছোঁ। আৰু মোৰ পিছফালে ইয়াত দেখিছে নাৰায়ণপুৰীয়াত যি হৈ আছে সাহিত্য সভা, তালৈ আহিছোঁ। আৰু পিছফালে দেখি পাইছে এখন হৈছে মূল গেটখন। আৰু এতিয়া গেটৰ ভিতৰলৈ প্ৰৱেশ কৰি যাম, সকলোখিনি ভিতৰত দেখুৱাই যাম কেনেকুৱা কি, চাই যাওঁ। মেইন এণ্ট্ৰেঞ্চ আৰু ফটো উঠি ল'লোঁ, কাৰণ এইটো মেণ্ডেটৰী হয় না, চবেই ফটো উঠিছে। তো এইফালৰ পৰা পূৰা এতিয়া ধুনীয়াকৈ ভিতৰলৈ গৈ আছোঁ। অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম মানে অধিৱেশন ইয়াত হৈছে নাৰায়ণপুৰ। এখন চাওক, এটা কিমান 6 কোটি কিমান লাখ টকা দি পেলাই এখন বনাইছে, মানে অধিৱেশন পাতিছে। ইমান ধুনীয়া এটা ভিউ। তো ভিতৰত বহুত দেখাবলগীয়া আছে, বহুত লং হ'ব পাৰে, ভিডিঅ'টো চাই থাকক। ৰাস্তা পাই গ'লোঁ, এয়া ৰাস্তা আহিছে, একদম ধুনীয়াকৈ পাই গ'লোঁ। কেনেকুৱা, তুমি কেতিয়া আহিলা ইয়ালৈ? বহুত দিন। কেনেকুৱা লাগিছে ইয়াত ফুৰি? বঢ়িয়া মানে বঢ়িয়া, মানে মানুহ কম মানুহ নহ'ব। আৰু আজি মানে মোৰ এক্সাম চলি আছে, কিন্তু এক্সাম দি পেলাই লগালগি আহি গ'লোঁ। 1টা বজাত এক্সাম ফিনিছ কৰি পেলাই 2টা বজাত আহি গ'লোঁ আপোনালোকক দেখুৱাম বুলি। নিজেও চোৱা নাই, মানে আহোঁ লাগি আছিলে, কিন্তু সুবিধা পোৱা নাছিলোঁ। আজি লাষ্ট ডেট 4 তাৰিখ। ভিতৰৰ ফালে চাওক, পূৰা একদম ধুনীয়াকৈ গোটেইখিনি দেখুৱাম। চাওক সোমাই আহি দেখিছোঁ, এইটো চাওক চিৰ চেনেহী মোৰ ভাষা জননী অসম সাহিত্য সভাৰ লগতো পূৰা ঘূৰি আছে। মাজমজিয়াত এইফালৰ পৰা আহিলোঁ, পূৰা ডাঙৰ এটা মানে পূৰা ধুনীয়াকৈ বাঁহ দি পেলাই বনাইছে। আৰু এইফালে বহুত ডাঙৰ এৰিয়া, আৰু এইটো পূৰা ধুনীয়াকৈ লগতো ঘূৰি আছে, দেখিছে ইমান ধুনীয়া। চাওক আৰু দেখাই যাম, বহুত আছে দেখাবলৈ। পূৰা হিমাংশুদাক লগ পাই গ'লোঁ, সুন্দৰ প্ৰদৰ্শনী হিমাংশুদাক পাই গ'লোঁ। মানে মই অহা কথা আছিলে হিমাংশুদাৰ লগত, কিন্তু অলপমান টাইম নিমিলিলে, সেইকাৰণে হিমাংশুদা আগত আহিলে। হিমাংশুদা কেনেকুৱা লাগিছে চাই পেলাই, কেনেকুৱা লাগিছে? বহুত ভিৰ, মানে ভিৰটো হ'বই। চাওক না, চাওক কিমান লাখ লাখ মানুহ হৈছে। ব'লক এতিয়া একদম ধুনীয়াকৈ গোটেইখিনি দেখাই যাওঁ। চাওক দৰ্শকসকল, চাওক কিমান মানুহ হৈছে, হাজাৰ হাজাৰ লাখ লাখ মানুহ। আমাৰ এয়া চাওক লাখ লাখ মানুহ হৈছে। আৰু এইফালে পূৰা গ্ৰন্থমেলা আছে, আৰু সেইফালে আছিলে প্ৰদৰ্শনী। চাওক একদম সৌ দূৰণিলৈকে, মানে চকুৱে ঢুকি নাপায়, আৰু বহুত দূৰলৈকে আছে। আৰু এইফালে গ্ৰন্থমেলা। এয়া ব'লক গ্ৰন্থমেলাৰ ভিতৰলৈ সোমাই যাওঁ। গ্ৰন্থমেলাৰ গেটখন, মানে ইয়াত গেট হিচাপে আছে, তাৰপিছত মেলা টাইপৰ বহিছে। আৰু এয়া চাওক, ইয়াত গোটেই দেখিছে, যিমান এৰিয়াটো গোটেই হৈছে এতিয়া গ্ৰন্থমেলা। ব'লক কিতাপ চিতাপ চাওঁ, আপোনালোককো দেখুৱাওঁ, কি লওঁ চাওঁ। এইফালে চাওক, ইয়াত গোটেই হৈছে গ্ৰন্থমেলা। এইফালে যিমান ছাইডত দেখিছে এইবিলাক সকলোখিনি হৈছে গ্ৰন্থমেলাৰ দোকান। কিবা কিতাপ ল'বা নেকি? কিতাপ ল'ম, কিতাপ ল'বা? আবিৰ মানে এই কিতাপৰ দোকান ইমান ডাঙৰ। মই মানে কিতাপ পঢ়ি ইমান এটা ভাল নাপাওঁ, কিন্তু হ'লেও আৰু আহিছোঁ আৰু চাবলৈ। চাওক কিমান ডাঙৰ। এইবাৰ গ্ৰন্থপ্ৰেমী ৰাইজৰ কাৰণে মিটিং হৈছে। চাওক কিমান দোকানৰ নাম এইবিলাক, মানে বহুত দূৰ দূৰণিৰ পৰা দোকান আহিছে গ্ৰন্থমেলালৈ। সেইবিলাক দেখিছে, গোটেই ধৰণৰ সকলো ধৰণৰ কিতাপ আছে। আজি লাষ্ট। আৰু আপোনালোকে কোন কোন ইয়ালৈ আহিছে কমেণ্ট এটা কৰি জনাই দিব। আৰু মানে মানুহ হেৰালে সঁচাকৈ ইয়াত বিচাৰি পোৱাটো বহুত টান। মানে আমাৰ মাজত উপস্থিত হৈছে বহু আনন্দ। চাওক মানুহ বোলে বিচাৰি পোৱা নাই, কোন হেৰালে? বোলে মানুহ হেৰাই, বেলেগ বস্তু হেৰাই শুনিছোঁ, মানুহ হেৰাই যায়। চাওক কিমান ডাঙৰ। আৰু ইয়াত চাওক সকলো ধৰণৰ কিতাপ আছে, মানে গ্ৰন্থমেলা অসম সাহিত্য বা সকলো ঠাইৰ পৰা আহিছে। যদি এখন দোকানত নাপায়, অসমৰ সকলো কিতাপ ইয়াত পাব। মানে ইয়াত এটা ঠাইৰ পৰা দোকান অহা নাই ন, সকলো ঠাইৰ পৰা দোকান আহিছে, আৰু বহুত দোকান। আৰু অসম সাহিত্য বা গ্ৰন্থমেলাত দোকান দিবলৈ অসমৰ ভিন্ন প্ৰান্তৰ পৰা মানুহ আহিছে, তো ইয়াত পাবই ন। গ্ৰন্থমেলাত কি আছে, কিতাপবিলাক আছে। যোন আগ্ৰহী পূৰা ধুনীয়াকৈ কিতাপবিলাক কিনিব। আৰু এই মানে ইয়াত সকলো ধৰণৰ কিতাপ পোৱা যায়। কি সকলোখিনি এইফালে গোটেই যিখিনি দোকান আছে, এখনত নাপায় এইখনত পাব। সকলোখিনি কিতাপ আছে, যিমান অসমৰ যিমান কিতাপ আছে, অসমৰ বাহিৰৰ কিতাপ, ইংলিছ হওক, হিন্দী হওক, অসমীয়া হওক, সকলোখিনি আছে। মই বাৰু নলওঁ, কিন্তু মই চাইছোঁ এই কিতাপবিলাক চাই ভাল লাগে, কিন্তু পঢ়ি পেলাই মই অলপ বৰিং পাওঁ, সেইটো কাৰণে নিকিনো। আৰু এইফালে দাদাই পঢ়ি কিনিছে, মজা চাই যাওঁ। আৰু সোমাই আহিলোঁ বাণিজ্য মেলাৰ ভিতৰলৈ। ইয়াত বাণিজ্য মেলাও আছে, ইয়াত দোকানবিলাক দেখিছে, বাণিজ্য মেলাৰ মানে দোকানবিলাক, মেলাৰ আৰু দোকান গোটেইখিনি আছে ইয়াত। বস্তু সামগ্ৰীসমূহ বহুত ডাঙৰ, এইটো দেখিছে।
অলপ অলপ দেখাই যাওঁ ক্লিপবিলাক সকলোখিনি চাই যাওঁ ইয়াত মানে কি দেখুৱাম আৰু মানে আমাৰ যাতে মেলা হয় ন একেই আৰু মই বাণিজ্য মেলা আপোনালোকক ভিডিঅ'ত দেখুৱাই দিছোঁ ডেছক্ৰিপশ্যনত দি দিম চাব আমাৰ তাত বাণিজ্য মেলা ভিডিঅ' একেই ইয়াত খালি অলপ ডাঙৰকৈ হৈছে একেই বস্তু মেলাৰ বস্তু আহিছে এইবিলাক জোতা চেণ্ডেল মাইকী মানুহৰ বস্তু আহিছে মতা মানুহৰ আহিছে দা কোঠা চব আহিছে খেলা বস্তু আহিছে এইবিলাকে আৰু দেখাব বহুত আছে ইয়ানো কি দেখুৱাম আৰু এইবিলাক চাব জানো আৰু এইফালে চাওক মাংস পৰ্ক ফ্ৰাই ফিছ তাৰপিছত আছে গাহৰি আছে কেঁকুৰা আছে মিছা মাছ ডাঙৰ ডাঙৰ দেখিছে কিমান আছে আৰু এইফালে পূৰা কেণ্টিন আৰু সেইফালে আছে ডাঙৰ এখন মানে হোটেল তো এইবিলাকেই আছে আৰু এখন মেলাত তেতিয়া বলক বেলেগ ফালে পূৰা সম্পূৰ্ণ অসমীয়া বস্তু আছে গোটেইখিনি দেখিছে ইয়াত আৰু ঢোল মানে পেঁপা আছে ইয়াত টকা আছে গোটেই গগনা এইফালে সকলোখিনি আছে বাঁহী আছে ঢোলৰ মাৰি আছে আৰু সেইফালেও মানে অসমীয়া পিয়ৰ অসমীয়া আৰু এয়া আমাৰ মানে জীৱন আৰু এইখিনি বস্তু চাওক কিমান ধুনীয়া এটা আৰু এইফালে চাওঁচোন আহক গাইছ এইখিনি হৈছে আচল অসমীয়াৰ মানে বিহুৰ সামগ্ৰীসমূহ চাওক ইমান ধুনীয়া চাওক পূৰা মানে এইবিলাক যি কাণফুলি চানফুলি দেখিছে এইবিলাক চব হেণ্ডমেড হয় মানে হাতেৰে নিজে বনাইছে এই বাদুগৰাকীয়ে পূৰা ধুনীয়াকৈ বনাইছে চাওকচোন গোটেই ইমান ধুনীয়া ধুনীয়া এইবিলাক নিজে বনাইছে এটা মানে কি কৰোঁ এটা কলা আৰু চাওক উৰুলি লিখা আছে সম্পূৰ্ণ হস্তনিৰ্মিত সামগ্ৰী বিপণী এখন সকলোখিনি এইখিনি হাতেদি বনাইছে আৰু এইখন দোকানত আমাৰ বিহুৰ ঢোলৰ পৰা আদি কৰি সকলো ধৰণৰ বিহুৰ সামগ্ৰীসমূহ আছে আৰু এইফালে আপোনালোকৰ এইফালে আছে দবা আছে দুটা তিনিটা দবা থৈ দিছে আৰু এইফালে ফলকৰ মানে কিছুমান সামগ্ৰী আছে আৰু পূৰা ঢোল পেঁপা তাল গগনা টকা তাৰপিছত বিহুৰ সাজ পোছাক আৰু এটা গধূলি হৈ গ'ল সন্ধিয়া হোৱাৰ লগে লগে ইয়াতো চাওক দবাৰ নিয়ম যেনেকৈ নামঘৰত দবা বজায় ইয়াতো পূৰা দবা বজাইছে কি ধুনীয়া ইয়াৰ চাওকচোন সামগ্ৰী ইহঁত বেচে বুলিয়ে যে ইমান ধুনীয়াকৈ সন্ধিয়া যে এইটো পৰম্পৰাটো মানে বজাই ৰাখিছে ভাল লাগিছে পূৰা চিনটোক লগ পাই গ'লে এইটো ভাইটি ফুৰি আছোঁ এইফালে এতিয়া মানে আহিছোঁ মীনা বজাৰৰ ফালে চাবলগীয়া মানে কি বাণিজ্য মেলা আছে গ্ৰন্থ মেলা আছে আৰু মানুহ আছে ইয়াত দেই বিশেষকৈ মানে চাবলগীয়া হৈছে মানুহ আৰু মোৰ পিছফালে আছে হাজাৰ হাজাৰ মানুহ চিনাকি মানুহ কিছুমান পাইছোঁ লগ আৰু এইফালে আছে এতিয়া মীনা বজাৰ দেখিছে এইফালে নেদেখিব পোহৰটো পূৰা পৰি আছে না লাইটৰ মীনা বজাৰ আছে আৰু এইফালে শুনিছোঁ এইফালে আছে ষ্টেজটো তাৰ কিমান ডাঙৰ কিমান বিঘা বোলে ইয়াত মাটিত বোলে বনাইছে আৰু সেইটো কিবা এটা আছে শিবিৰ সেইফালেও যাম সেইটো আছে ষ্টেজ সেইটো চাওক সেইটো হৈছে ষ্টেজটো আৰু এইফালে আছে মীনা বজাৰ ষ্টাৰ্ট ইয়াৰ পৰা চাওক চবফালে পূৰা মানে এইবিলাকত উঠিছে বাৰু এইবিলাক পোৱালি মানুহৰ আৰু এইফালে মীনা বজাৰৰ মানে মেলাৰ দোকানবিলাক আৰু সেইটো ঘোঁৰা আছে এইফালে আৰু সেইখন হৈছে ৰেল মই উঠিছে দেখিছে আগৰ মোৰ মেলাৰ আমাৰ তাত লক্ষী পূজা মেলাৰ ভিডিঅ'ত দেখিছে সেইখনত উঠিছিলোঁ আৰু সেইফালে চকৰি আছে ৰ'ব কিমান দাম কি দামে দৰে মিলিলে উঠিম আৰু চাওক এইফালে চাওক না এইখনত উঠিলে মানে মৰো সেইখনত যে গাইজ মই উঠিছিলোঁ চাইছিলোঁ লক্ষী পূজা মেলাত মানে কেনেকুৱা ভয় আৰু মানে পিছলৈ টানে আৰু এইটো চাওক ৰিয়েকশ্যন চাওক পূৰা চিঞৰি আছে আৰু এইটো পূৰা চকৰি আছে ৰখাই থৈছে তো এইটো চলাব আৰু মানুহ হ'লে এইটো চাওক চলাই দিছে চকৰি এইটো চাওক চাওক না এইটোত উঠিলে চবেই পূৰা চিঞৰি আছে গাইজ কম হয় ইয়াত ঘপককৈ ব্ৰেক মাৰিলে গাইজ ক'ৰবাত পথাৰ পাৰ হৈ যাব ইয়াৰ পৰা চিধাই আৰু এইফালে সেইখনো গাড়ীখনো ষ্টাৰ্ট দিব সেয়াও চাম আৰু সেইফালে চিত্ৰহাৰ আছে য'ত পূৰা আপোনালোকক দেখুৱাইছিলোঁ ধুনীয়া ধুনীয়া সৰু ড্ৰেছ পিন্ধা পূৰা ডান্সবিলাক আপোনালোকে চাইছিলে মীনা বজাৰত আছে এই দেখিছে পিছফালে পূৰা চকৰি ধুনীয়াকৈ চলি আছে আৰু একদম ধুনীয়াকৈ আপোনালোকক দেখুৱাব আহিছে চাওক পূৰা চকৰি চলি আছে পূৰা মানে পূৰা ভয় আৰু এইবিলাক চাওকচোন উঠোনে নুঠো চাওক কফি খাব যাওঁ ইয়াত কফি আছে পূৰা এতিয়া কফি টাইপ পূৰা চবেই কফি খাই আছে চাওক কফিটো ভাল লাগিছে ন ভাল লাগিছে 20 টকা মাৰি দিয়া পূৰা ৰেল চলি আছে আৰু এইখন আছে মীনা বজাৰ চাওক চকৰিত নুঠো আৰু মানে চকৰিত উঠিলে পূৰা দেখাব পাৰিলোঁ হয় কিন্তু নুঠো আৰু এইটোতে উঠি যাম এইটোত উঠিম দেখাম চাওক পূৰা আমি এইটোত উঠিম এতিয়া কেনেকুৱা মানে কেনেকুৱা লাগিব আৰু ই কি কৈছে ঐ কেনেকুৱা লাগে এইটোত উঠি ভয় নালাগে शाबाश बेटा ये देखिए इन 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 भाई साहब से मिलिए भय ना लगे क्या बात है साहब ना साहब किमान ऊपर उठाई दिए उठी साम केनेকুৱা লাগে এটো দেখাম ফাইনালি পুৰা উঠি আহিছে চাওক এটো ইয়াতে এতিয়া বহি চাই যাও পুৰা ধুনীয়াকৈ বহি গৈছে এফালে চাওক চকৰি পুৰা চলি আছে একদম মজাকৈ বহি আছে ভয় লাগিছে পুৰা মানে ইহঁতৰ ৰিয়েকশ্যন চাই পুৰা ভয় লাগিছে এফালে চাওক ওপৰ চাওক পুৰা চকৰি পুৰা চিঞৰ নহয় আমিও মানে পুৰা চিঞৰিম আৰু পুৰা ভয় লাগি আছে আৰু তলত চাওক পুৰা এখন মেলা
ধৰি দে বেৰত পিছলৈ মই আকৌ শুনিছিলো বে ধৰি দিব পইচা কিমান নাই পোৱা দেখা নাই पानी भय लगा ना निकी इतने तेजस्वी लोग हैं हमारे पास मुद्दा लागছে नेक्स्ट लेवल गाइस और अभी तो रुको क्लाइमैक्स अभी बाकी नेक्स्ट लेवल गाइस नेक्स्ट लेवल এতিয়া মই শুনিছো না এখন পুৰা পিছলৈ গৈছে এবাৰ ওপৰলৈ উঠোৱাইছে না আপোনালোকৰ মাজত মই নাথাকিলো হয় মই নুঠোৱা আৰু কেতিয়াও নুঠো अच्छा এটা উঠা তুমি মই কৈছো দিব ওলাই গ'ল দে পুৰা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহিব শংকৰ সংঘৰ ল'ৰাবিলাকে পুৰা খোল লৈ স্বাগতম জনাবলৈ ৰখি আছে আৰু অসমৰ মানে অসমীয়া যুৱতীবিলাকে অসমীয়া বিহুৰ সাজ পোছাক পিন্ধি ৱেলকাম জনাবলৈ ৰখি আছে আৰু সেইফালে সেয়া গাড়ী আহি আছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ এতিয়া সৰ্বানন্দ সোণোৱালে কেনেকৈ স্বাগতম জনাই চাওঁ আহক ফাইনেলি আহি গ'ল এখন গাড়ী দিয়া চাওঁ আৰু এয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহি উপস্থিত হ'লহি আৰু পুৰা চবে স্বাগতম জনাইছে গামোচা পিন্ধাই পেলাই আৰু ফাৰ্ষ্ট টাইম ওচৰৰ পৰা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া চাব পাইছোঁ বহুত ভাল লাগিছে আৰু এতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মানে মঞ্চলৈ নিব আৰু ফাৰ্ষ্ট টাইম চাওক কিমান ওচৰত আছে মোৰ কেমেৰা না জুম না কি চাওক কিমান ওচৰৰ পৰা একো কোৱা নাই আৰু কামাণ্ডীবিলাকে বাচি গ'লো নহ'লে ছাইড কৰি দিয়ে মজা মানে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া চাবলৈ মানুহৰ কি ভিৰ আৰু চাওক না মানুহতো দেখিয়ে কিবা এটা ভাল লাগি যায় বহুত ভাল মানে ভাল লাগে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহিছে এতিয়া ইয়াত কিবা কিবি মিটিং কৰিব আৰু ধুনীয়াকৈ তাত স্ক্ৰীণ লগাই দিছে বহুত ডাঙৰ সাহিত্য সভা ধুনীয়া লাগিলে আহি এয়া দেখিছে গোটেই দেখুৱালোঁ সাহিত্য সভা ষষ্ঠ সপ্ততিতম মানে অধিৱেশন আপোনালোকক ধুনীয়াকৈ দেখুৱালোঁ তো কেনেকুৱা পালে জনাব লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব একদম ধুনীয়াকৈ দেখুৱালোঁ সকলোখিনি দেখুৱাব নোৱাৰিলোঁ মানুহৰ ভিৰ বহুত ইয়াত আৰু এইফালে চাওক পুৰা বাইদেউহঁতক লগ পাই গ'লোঁ লাষ্ট মুমেণ্টত বা আৰু এইফালে বাবলু দা চিনি পাইছেনে এই যে হনুমান মন্দিৰ ইয়াক লগ পাই গ'লো ভাইটিটো এয়া একদম ধুনীয়াকৈ ফুৰিলোঁ ভিডিঅ' বনোৱাত বহুত ব্যস্ত হৈ আছে অঁ এইফালেও বাণিজ্য মেলা গীত হেৰি একদম ধুনীয়াকৈ লগ পাই গ'লোঁ এয়া কেনেকুৱা লাগিলে ফুৰি একদম আছে গাইছ একদম ধুনীয়া লাগিলে পুৰা এইটো সাহিত্য সভাৰ চিন এইটো কিনিলোঁ মেলাৰ পৰা আৰু এইফালে বেলুন কিনিছে সেইটো লাইট চেঞ্জ হৈ জানে পুৰা লাইটটো চেঞ্জ কৰিলোঁ ধৰ তাৰপৰা পুৰা এতিয়া আহিলোঁ কেনেকুৱা লাগিলে ফুৰি ভাল লাগিলে মজা আৰু এইফালে এতিয়া ওলাই আছোঁ এখন দিশ মানে সোমোৱা গেটখন বেলেগ আৰু এক্সিট গেটখন বেলেগ এক্সিট গেটত চাওক কিমান ধুনীয়াকৈ লাইট দিয়া আছে তো এইফালে এতিয়া ওলাই যাওঁ আহি পুৰা মেইন এক্সিট গেট পাই গ'লোঁ অসম সাহিত্য সভা এয়া দেখিছে এইফালে এতিয়া ওলাই যাওঁ আৰু পুৰা সাহিত্য সভা ওলাই আহি গ'লোঁ এখন দেখিছে এক্সিট গেটখন পুৰা ধুনীয়াকৈ আপোনালোকক ভিতৰ ভাগ দেখুৱালোঁ কেনেকুৱা পালে জনাব তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে নিশ্চয় ভাল হৈছে চাগে মানে বেছি কৰিব নোৱাৰিলোঁ হ'লেও যিমান পাৰিলোঁ দেখুৱালোঁ এইটো আছিলে আজিৰ ভিডিঅ' তো আজিলৈ বাই বাই নেক্সট লগ পাব নেক্সট লগ